हाय तो আজি হৈছে সানডে আৰু আজি আমি লগৰখিনিয়ে মিলি ভাবিছো যে এফালে ফুৰিবলৈ যাম বুলি আগতে মই কেতিয়াও তেনেকৈ যোৱা নাই দে এবাৰে মোৰ লাইফত ফাৰ্স্ট টাইম তো আমি কি কৰিলো ঘৰতে মানে ডিসাইড কৰিলো আৰু যে ঘৰতে সব বস্তু বনাই লৈ যাম তেনেকৈ আৰু তাত গৈ ইমান বনাই নাথাকো বা স্কুটি লৈ যেহেতু যাম তো ইমান দূৰত মানে এনেকৈ বস্তুবোৰ কঢ়িয়াই থকাটো পসিবল নহয় সেইকাৰণে ঘৰতে জুনে জুনে যি পাৰিছো তাকে বনাইছো মই ভাত বনালো লগৰজনে চিকেন বনালে কোনোবাই প্লেটছ আনিছে কোনোবাই ফ্ৰুটছ আনিছে এনেকৈ মিলাই ললো আৰু তাৰ পিছতকে গৈ পাই তাহাতে অকমান মানে গা ধুই আছিল মই ইমান কমফৰ্টেবল নহয় তো মই সাইডতে বহি নিজৰ ভাগৰ দুটামান ভিডিও শুট কৰিলো তাহাতকো ফটো উঠাই দিলো এনেকৈ কৰি আমাৰ ভাত খোৱা সময় হৈ গল তো আমি গৈ পাই বহুত বস্তু খাম বুলি মানে ভাবিছিলো কিন্তু খোৱা নহল তথাপিও আমি ওয়াটাৰমেলনটো কাটিলো আৰু মানে ভাত খোৱাৰ আগতে খালো তাৰ পিছত লগতে ভাত খালো ভাত খাই পেলে আৰু আমি কি কৰিলো মিমি লৈ গৈছিলো তো আমি মানে নিয়া বস্তু একো উভতাই নানো বুলিয়ে তাতে খুলি খালি সব বনাই মেলি খাই বই আমি গুছি আহিলো আৰু আহোতে ফটো দুটা ভিডিও দুটা